ৰাতিপুৱা 4টা বাজিছে। কি কৰিব, উপায় নাই, কি কৰিবা। খেতিটো শেষ হোৱা নাই নহয়, দেখিছেনে? খেতিটো শেষ হোৱা নাই। খেতিটো শেষ হোৱাতেন্তে আজৰি হৈ যাওঁ। দেখিছে ৰাতিপুৱা 4টা বজাতে উঠি পথাৰলৈ আহি আছোঁ। পানী খিচি বোকা দিব লগা আছে। পানী নাই পথাৰত বে, কি কৰিবা। বাৰু আজি আপোনালোকক আমি দেখুৱাম পথাৰত কেনেকৈ আমি কাম কৰোঁ, তাৰে কিছু দেখুৱাম। ব'লক আজি বিন্দাছ হ'ব আজি একদম। দেখিছে আমাৰ ইয়াত খেতি ৰোৱা হৈ গৈছে, ধান ৰোৱা হৈ গ'ল, কঠীয়া ৰোৱা হৈ গৈছে। কিন্তু দেখিছে পানী নাই, পানী নাই, পানী পটো নাই, পানী নাই। এনেকৈ হ'লে কি খেতি ভাল হ'ব? আজি পানী নাই পথাৰত, বোকা দিব, কিন্তু মেচিন লগাই পানী বোকা দিব লাগিব। কি কৰিবা, উপায় নাই। দেউতাক গালি পঠাব নাহিল। জিকা লাগিছে, এইফালে ভেন্দি লাগিছে। আজি মাকে অলপ ছিঙিলৈ যাব লাগিব। দাদাহঁতে এইয়া মেচিনৰ কাৰণে পানী পাইপ লগাই মেচিনৰ পাইপ লগাই আছে। এই আমাৰ ইয়াত গৰু আছে, গৰু কৰি আছে পুৰা। মেচিন ষ্টাৰ্ট হৈ গ'ল, এতিয়া পানী গৈ আছে। Tara tara